Good morning everyone. এয়া ৰাতিপুৱা শুই উঠি খাবলৈ লৈছোঁ গাখীৰ আৰু বিস্কুট। আচলতে এক্সাম চলি আছে। আৰু এটা কথা, ভিডিঅ'টো মই আপলোড দিম দেৰিকৈ বা আজি বা যেতিয়াই আপলোড দিওঁ, কাৰণ ভইচ দি চোৱা আজি, কিন্তু ভিডিঅ'টো আগৰ, কাৰণ পঢ়া শুনা পূৰা হৈ আছিলে, গতিকে ভিডিঅ' দিয়া নাই। আৰু এইফালে চাওকচোন কি ধুনীয়া লাগে, এইফালৰ পৰা গাঁৱলীয়া এটা পৰিৱেশৰ আহি থাকে, মানে ছাইডত এখন গাঁও আছে। আৰু এইফালে লৈছোঁ চাহ খাবলৈ। কি খাওঁ কি নাখাওঁ লাগে, তাৰ মাজৰখিনিতো পঢ়া শুনা কৰি থকা হয়, সেয়েহে কাটি ল'লোঁ ব্ৰেড আৰু এইফালে চাহ মই আনি থৈছিলোঁ বাৰু। চাহ অকণমানো বোলো খাই লওঁ, কিন্তু গাখীৰ চাহ একাপ খাবলৈ মন গৈ থাকে মোৰ। কিন্তু ইয়াতে অকল দেওবাৰে দিয়ে গাখীৰ চাহটো, বাকীটো লাল চাহেই হয়, একো নাই, এনেকৈয়ে খাব লাগিব। চটফটি চানাও লগত লৈ ল'লোঁ, খাবলৈ লৈছোঁ। আৰু এইফালে মই চাহ খাই আছোঁ আৰু বাহিৰফালে চাই আছোঁ, কাৰণ মানে এইফালে কেইজনীমান খুব ধুনীয়াকৈ আহি ছাইডৰ ছাদখনতে শালিকা পৰেহি। তাহাঁতক মই মুড়ি খাবলৈ দিওঁ, সেয়া দেখিছেনে বাৰু, আহি খাই গ'লহি। মুড়ি দিলোঁ, চটফটি চানা ভাঙি দিলোঁ, তাহাঁতি খাই গ'লহি ধুনীয়াকৈ। এইফালে সদায় আহে, আৰু বান্দৰ এটাও আহে বাৰু কেতিয়াবা, তাকো মই কেতিয়াবা বিস্কুট খাবলৈ দি দিওঁ। আৰু এইফালে আৰু ইয়াত দুপৰীয়া ভাত ইমানখিনিয়ে দি দিছে ভাত কিন্তু খাবলৈ আৰু দেখিছেই নহয়, আচাৰ অকণে চানা কেইটামানে নহ'লে, নেমু জলকীয়া অকণ নহ'লে নাযাবই চাগে ভাতটো। আৰু তেনেকৈতো খাব লাগিবই, আৰু বেছিদিন নাই আৰু যি নহওক, এয়া হোষ্টেলৰ খানা। আৰু তাৰ বিপৰীতে চাওকচোন, এয়া ঘৰৰ, ৱাও কি ধুনীয়া খানা, মই মিছ কৰিছোঁ, ঘৰত খাই আহিছিলোঁ এয়া। আৰু তাতে আকৌ ভণ্টিয়ে ফটো দিছে, চা বোলে আজি দুপৰীয়া মায়ে বনোৱা খানা। লোভৰ পানীটো পৰি গৈছে, বোলো হ'ব দে, ময়ো যামেই আৰু ঘৰলৈ, বেছিদিনটো নাই, খামগৈ। তাতে আকৌ কৈছে যে মায়ে বনোৱা সেইখিনি, আৰু এয়া চাহ পাপা আজি কিটচেনত, তাৰ খানা এয়া বোলে। এনেকৈ তাই 2-3 দিনৰ খোৱা খানাবোৰ মোক ফটো দি আছে। একো নাই, মই গৈ আছোঁ, ধুনীয়া টেষ্টি মা পাপা হাতৰ ধুনীয়া মা পাপাটোৰ, আৰু মই নিজে তৃপ্তিকৈ বনাই ধুনীয়া খানা খাবলৈ গৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।